নমস্কাৰ সকলোকে পুনৰ আহি উপস্থিত হৈছো আমাৰ সকলোৰে মৰমৰ জুবিনদাৰ সমাধিস্থলী সোণাপুৰত আৰু আজি ৰাতিপুৱাৰ ভাগৰে পৰা এই স্থানতে আছিলো বাতৰিৰ বাবে আৰু আবেলি অকমান সময় ঘৰত গৈছো আৰু এতিয়া আকৌ আহি উপস্থিত হৈছো আৰু ইয়ালৈ আহি এতিয়া দেখিছো আয়তি সকলৰ নাম প্ৰসংগ চলি আছে মই আপোনালোকক সেই দৃশ্য অকমান দেখুৱাবলৈ চেষ্টা কৰিম আসলতে জুবিনদাৰ এই সমাধিস্থলীত এজন যে ব্যক্তিক ইয়াতে জ্বলোৱা হৈছে সেই অনুভৱেই হোৱা নাই একেবাৰে অনুভৱ হোৱা নাই যেন মন্দিৰহে হয় এনেকুৱা লাগিছে ইমানখিনি গুণমুগ্ধৰ সমাগম যোৱাকালি পুৰে নিশা ইয়াতে মানুহ আছে আৰু আজি ৰাতিপুৱাৰ পৰা ইমান মানুহৰ ভিৰ ইয়াতে জুবিনদাক শেষ শ্ৰদ্ধা জনাইছে সকলোৱে ওলাই আহিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা ওলাই আহিছে আৰু এতিয়া সন্ধিয়াৰ ভাগত আয়তিৰ নাম প্ৰসংগ চলি আছে তাৰ সমাধিস্থলীত নাম প্ৰসংগ চলি আছে আয়তিসকলৰ আৰু সেই নাম প্ৰসংগৰ দৃশ্য আপোনালোকক অকমান দেখুৱাই আছো প্ৰথমতে চাওক এই দৃশ্য এতিয়াও বিভিন্ন প্ৰান্তৰ পৰা আহি আছে গুণমুগ্ধসকল এয়া জুবিনদাৰ সমাধি ক্ষেত্ৰ আৰু এইপিনে আয়তিসকলৰ নাম প্ৰসংগ চলি আছে এতিয়াও বিভিন্ন প্ৰান্তৰ পৰা গুণমুগ্ধসকল আহি আছে জুবিনদাৰ ওচৰলৈ গামোচাৰে উপচাই পেলাইছে চাওক গামোচাৰে উপচাই পেলাইছে আৰু এগছি বন্তি ইয়াতে জ্বলি আছে এইপিনে চাকি বন্তি জ্বলি আছে চাওক গছ পুলি ৰোৱাৰ সমান্তৰালকৈ এইপিনে চাওক গুণমুগ্ধসকলে আহি চাকি বন্তি জ্বলাইছে জুবিনদাৰ সমাধিস্থলীত আজি সন্ধিয়াৰ ভাগত ডুমৰীয়াবাসী ৰাইজে কিমান বেছি এগৰাকী ব্যক্তিক নিস্বাৰ্থভাৱে ভাল পালে মানুহে এনেদৰে সমাধিস্থলীখনি মন্দিৰলৈ ৰূপান্তৰিত কৰিব পাৰে জুবিনদাক আচলতে এই সকল লোকে ইমান প্ৰাণ ভৰি ভাল পায় আমি সকলোৱে প্ৰাণ ভৰি ভাল পাওঁ এয়াই জুবিনদাৰ প্ৰতি থকা অসমবাসীৰ মৰম আৰু ভাল পোৱা আপোনালোকক অকণমান সন্ধিয়াৰ পৰিৱেশ দেখুৱাই আছোঁ আয়তিৰ নাম প্ৰসংগ চলি আছে বৈকুণ্ঠ ধামলৈ ৰূপান্তৰিত হৈছে এই স্থান চাওক